স্বাগতম জনাইছোঁ আতুমনি কিচেন ইউটিউব চেনেললৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ বইল মাছৰ ৰেচিপি। আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে মাছ আনিছে, এই দেউতা চফা কৰি আছে। এতিয়া ইনগ্ৰিডিয়েণ্টছখিনি লৈছোঁ, এইটো দাইল লৈছোঁ, মচুৰ দালি, নহৰু দুফুটা লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, আদা লৈছোঁ, পিঁয়াজ এটা লৈছোঁ ডাঙৰ চাইজৰ, আলু দুটা লৈছোঁ সৰু চাইজৰ আৰু মাছ, আৰু এইফালে লৈছোঁ টেঙামৰা আৰু জালুক জ্বলাই থৈছোঁ। এতিয়া কেৰাহী পাতি লওঁ। বইল মাছ বনাম যে সেইবাবে পানী আগতীয়াকৈ দি লৈছোঁ। পানীখিনি অলপ কুহুমীয়া হোৱা মাত্ৰকে আগতে তিয়াই থোৱা দাইলখিনি দি ল'ব। এতিয়া দাইলখিনি সিজিবৰ কাৰণে নিমখ অলপ দি দিছোঁ। এতিয়া ঢাকনি উদঙাই আলুখিনি দি দিম। আলুখিনিও সিজি থাকিব তালৈকে। এতিয়া আৰু মাছখিনি দি দিম। মিনিটমান হৈ গ'ল আৰু কেইটামান বস্তু দিবলৈ আছে, দি লওঁ। আদা নহৰু আৰু জালুকৰ পেষ্টটো দি লওঁ। এইখিনি মই পিছা নাই দেই, আমাৰ নবৌৱে পিচি দিছে, মই হাত কাটিলে। আৰু এইফালে টেঙামৰা, জলকীয়া আৰু পিঁয়াজখিনি দি লওঁ। এইখিনি দি এতিয়া আৰু ফাইনেল নিমখটো দি লওঁ। এয়া দেখিছেনে হাত কাটিতে। হৈ গ'ল বইল মাছৰ তৰকাৰী।